কি খবৰ? বহু দিনৰ মূৰত আজি আহিছোঁ, সৰু এটা ভিডিঅ'। আবদ্ধ জেগাৰ পৰা ওলাই আহিছোঁ আৰু আজি মানে অলপ খাব যাওঁ, বাহিৰত খাব যাওঁ। মানে মই এতিয়া আমাৰ যিটো কেণ্টিন আৰু মানে আমাৰ যি মেছত খানা বনাই বহুত ভাল বনা নাই মানে, তো খাই বহুত বৰিং লাগিছে। তাৰ কাৰণে আজি আমি বাহিৰত খাব যাওঁ। তাৰ কাৰণে এতিয়া মোৰ লগত আছে লাকুম মেজৰ আৰু এতিয়া আমি আছোঁ এৰ' চিটিত। তো এয়া চাওক দিল্লী এৰ' চিটিৰ মেট্ৰ' ষ্টেচনৰ বাহিৰ চাইড, আৰু ভিতৰলৈ গৈ মেট্ৰ'ত উঠি আমি দ্বাৰকালৈ বুলি ৰাওনা হ'লোঁ। আৰু তাতে বজাৰ কৰি ল'লোঁ, বস্তু কিছুমান নাছিল, বস্তুবোৰ ভাল লাগিলে, কিনি ল'লোঁ অলপ। তো হেল্ল' গাইজ, অলপ মনটো ফ্ৰেছ কৰিবৰ কাৰণে আজি অলপ বাহিৰতে ওলাই আহিলোঁ। ছেক্টৰ 21 বুলি কয়। মই এৰ' চিটিৰ পৰা মেট্ৰ' ধৰিলোঁ আৰু লাষ্ট তোমাৰ ছেক্টৰ 21ত নামিলোঁ। আমি অলপ আমি বিৰিয়ানী খাওঁ। তো মোৰ লগৰে হয় লাকুম ৰাগেশ বুলি কয়। মোৰ মানে হেৰি হয় আৰু মেজৰ মানে 21ৰ, মই আৰু 22ৰ। তো দুটাই অলপ খালেও মনটো ফূৰ্তি কৰিবলৈ অলপ ওলাই আহিছোঁ। এখন ছেক্টৰ 21ৰ এইটো মাৰ্কেট হয়, PVR আছে। তো বহুত ভাল লাগে আৰু জীৱনটো যে জীয়াই আছোঁ চাকৰি কৰি, আজি অনুভৱ হৈছে। বহুত দিনৰ ওলাই আহিছোঁ, গতিকে মন বেয়া লাগিলে কেতিয়াবা ওলাই আহিব লাগে। আৰু এইটো মই তো খালোঁ বলোঁ, এয়া ধুনীয়াকৈ ইয়াতে গান গাই আছিলে। খুব বেছি মনটো বেয়া লাগি আছিলে। মনটো বেয়া লগাত গানটো শুনি মানে গানটো অলপ মনত লাগি গৈছে, মানে গানটো লাগি যায় ন। তো গানটো শুনিছোঁ আৰু অলপ নাচিও দিছিলোঁ, মানে বহুত ভাল লাগি গ'ল। কাৰণ ওলাই গৈছোঁ বহুত দিনৰ মূৰত, আৰু এনেকৈ এটা পৰিৱেশ পালে ভাল লাগে ন। ছেক্টৰ 21 চালোঁ, অলপ এনজয় কৰিলোঁ, বিৰিয়ানী খালোঁ বহুত দিনৰ মূৰত আহি বাহিৰত। তাৰপিছত অসমলৈ যাম বুলি ভাবিছিলোঁ, অসমৰ পৰা নগ'লোঁ। যদি অলপ ডিপ্ৰেশ্যনত থকা হয়, ডিপ্ৰেশ্যন মানে অলপ মনটো বেয়া লাগি থকা হয় ন, অলপ বাহিৰলৈ আহিলে মানে বহুত বেছি ফ্ৰেছনেছ অনুভৱ হয়। মানে তো কেতিয়াবা যদি দুখ লাগে তেতিয়াহ'লে অলপ গান শুনিব লাগে, আৰু বাহিৰত গৈ পিনে অলপ জীৱনটো খোলা আকাশত থাকিব লাগে, নহ'লে বা এনেকৈ ধুনীয়া গান চান থকা জেগালৈ গৈ পিনে এনজয় কৰিব লাগে। তো এতিয়া গৈ আছোঁ মেট্ৰ'ত উঠি, আৰু এৰ' চিটিত নামি আমি নিজৰ ঠাইলৈ যাম। বাই গাইজ, ভালে থাকক, সুস্থ থাকক, বাই গাইজ।